মায়ামৰা বৈষ্ণৱ সমাজৰ অন্যতম অপৰিহাৰ্য ধৰ্মীয় পৰ্ব শৰণ লোৱা কাৰ্য আজি বকুল মাজগাঁৱৰ কাঠগাঁও নামঘৰত অঞ্চলটোৰ 5খন গাঁৱৰ পুৰুষ মহিলাই গুৰু দীক্ষা গ্ৰহণ কৰে। আজি পুৱা ভাগত নামঘৰ প্ৰাংগণৰ পৰা ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰি ঐতিহাসিক চেঁচা নৈত শৰণ পৰ্ব সম্পন্ন কৰা হয়। সমাজৰ নিয়ম অনুসৰি শৰণীয়াসকলে এটা ৰাতি উপবাসে থাকি পুৱাই মুণ্ডন কৰি শুভ্ৰ নতুন বস্ত্ৰ পিন্ধি নামঘৰৰ প্ৰাংগণত শাৰী পাতে। শৰণাৰ্থীসকলে 80খন পাণ এখনি আগলি কলাপাতেৰে টানকৈ মেৰিয়াই সেই বস্তুপদ নিজৰ দুই হাতেৰে ধৰি কপালৰ ওচৰত সেৱা কৰা ভংগীমাৰে লৈ চেঁচা নৈত পুণ্য জলত একেলগে 3বাৰ বুৰ মাৰে। তাৰ পাছত শাৰী নভঙাকৈ গুৰুৰ ওচৰলৈ আহি পাণৰ বস্তুপদ তাৰাৰ চৰণত সোধোৱা হয়। শৰণ হৈছে আমাৰ দেহটো ঈশ্বৰৰ ওচৰত অৰ্পণ কৰা। এই 4 গুচি পাণ লৈ এখিলা কলপাতেৰে মেৰিয়াই আৰু এডাল ৰছীয়ে বান্ধিছে। এইটো হ'ল ধৰ্ম বান্ধোনেৰে বান্ধি দি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিছে। সত্য সত্য 3 সত্য খাই 3 বুৰ মাৰিছে। সত ৰজ তম 3টা গুণ মানুহৰ প্ৰত্যেকৰে আছেই। এই 3টা গুণৰ 3 বুৰ মাৰি এতিয়া গুৰুজনাৰ পদকমলত তেওঁলোকে সেৱা ল'বগৈ আৰু এই পাণ অৰ্পণ কৰিব। তেখেতলোকে আজি পবিত্ৰ থানলৈ গৈছে। তেখেতলোকৰ নতুন জন্মে বুলি ভাবিছোঁ। তেখেতলোকে যেতিয়া আপোনাৰ আমাৰ ডেকা হৈ আছিলে, যুৱক হৈ আছিলে, যিবিলাক বেয়া কাম যদিও কৰিছিলে, আজিৰ পৰা তেখেতলোকে চব ত্যাগ কৰিব লাগিব। আৰু তেখেতলোকে যিবিলাক নিচাযুক্ত বস্তু যদি আজিৰ পৰা খাইছিলে, কিছুমান বেয়া কামত যদি লিপ্ত হৈছিলে, এতিয়া আমাৰ ইয়াৰ পৰা আপোনালোকে দেখিছে নদীত 3বাৰকৈ গৈছে, বুৰ মাৰিছে। বুৰ মাৰা সময়ত 80 কিলাকৈ গুৰু চৰণত ধৰি আমাৰ পাণ লৈ আহিছে, কলপাতেৰে বান্ধি আগলি কলপাতেৰে আকৌ ৰিটাৰ্ণ তেখেতলোকে নামঘৰত যাব। নামঘৰত আমাৰ মায়ামৰা গোসাঁইদেৱে তেখেতলোকক আশীৰ্বাদ দিব। সেই আশীৰ্বাদত তেখেতলোকক কিছুমান ব্যক্তিগত হিচাপত ব্যক্তিগত কিছুমান কথা ক'ব। সেই কথাবিলাক আমি শুনিবলৈ নেপায়, কিন্তু আমি শুনাটো প্ৰয়োজনো নহয়। আৰু সেইখিনি কথা কৈ তেখেতলোকক জ্ঞান দিব, বুদ্ধি দিব, শক্তি দিব আৰু পবিত্ৰ থানলৈ আগবঢ়াই লৈ যাব। গুৰুজনাই প্ৰয়োজনীয় দীক্ষা দি প্ৰতিজনকে ভগৱন্ত সহস্ৰ নামৰ এটি নাম প্ৰদান কৰে। শৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মদাৰহাট সত্ৰৰ সত্ৰাধিকাৰ দিব্যজ্যোতি গোস্বামী আৰু যুৱ অধিকাৰ পাৰ্থপ্ৰতিম গোস্বামী। মদক যুৱ ছাত্ৰৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অজয় গগৈৰ লগতে অঞ্চলটোৰ শ শ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।